দুদিনীয়া জীৱন আজি আছো কালি নাই আহক আমি সময় নষ্ট নকৰি মোৰ অন্য এটা বিগ ব্ৰেকিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আহক আমি সময় নষ্ট নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰো আজি এইখন অসমৰে ভাৰত ভূটান সীমান্তৱৰ্তী এলেকা ওদালগুৰিৰ দাৰকুছিত এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ ঘৰত আপোনালোকে ঠিকে শুনিছে এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ ঘৰত জয় শ্ৰীৰাম ধ্বনিৰে দুৰ্বৃত্তই আক্ৰমণ কৰিছে কি এইবোৰ কি জয় শ্ৰীৰাম কি এইবোৰ জয় শ্ৰীৰাম মানে কি জয় শ্ৰীৰাম মানে এটা ধৰ্মৰ শ্লোগান হয় এটা ধৰ্মৰ শ্লোগান হয় সেই জয় শ্ৰীৰাম ধ্বনিৰে আপোনালোকে কাৰোবাৰ ঘৰত আক্ৰমণ কৰিব এইটো কেতিয়াও হ'ব নোৱাৰে জয় শ্ৰীৰাম ধ্বনিৰে কাৰোবাৰ ঘৰত আক্ৰমণ কৰিব মই এইটোও নকওঁ যে আপোনালোকে আল্লাহ আকবৰ ধ্বনিৰেও কাৰোবাৰ ঘৰত আক্ৰমণ কৰক এইটোও মই নিবিচাৰো কিন্তু আল্লাহু আকবৰ ধ্বনিৰে কাৰোবাৰ আক্ৰমণ হোৱাতকে জয় শ্ৰীৰাম শব্দৰে কাৰোবাৰ আক্ৰমণ হোৱা ঘৰ বা প্ৰতিষ্ঠান এনেকুৱা আক্ৰমণ হোৱা বহুত নজিৰ আমি দেখি আছো ছ'চিয়েল মিডিয়াত কিন্তু এইবোৰ কিয় হৈ আছে আপোনালোকে কিবা ক্ষোভ আছে কিবা কাজিয়া পেচাল আছে আক্ৰমণ কৰক কিন্তু জয় শ্ৰীৰামটো তাতে ক'ৰ পৰা আহিলে জয় শ্ৰীৰাম মানে ৰামে কি কৈছিলে নেকি যে মোৰ ধ্বনি লৈ মোৰ নাম লৈ তোমালোকে যুদ্ধ কৰাগৈ মোৰ নাম লৈ তোমালোকে কাজিয়া কৰাগৈ কাজিয়াত যাই মোৰ নামটো কোৱা এইটো কি তাৰমানে কি ট্ৰেণ্ড চলি আছে জয় শ্ৰীৰাম হোৱাট জয় শ্ৰীৰাম মানে কি জয় শ্ৰীৰাম এটা ভগৱানৰ প্ৰতীক জয় শ্ৰীৰাম এটা ভগৱানৰ নাম জয় শ্ৰীৰাম ধ্বনিৰে আপুনি কাৰোবাৰ ঘৰত আক্ৰমণ কৰিব এইখন অসমতে হৈ আছে হয় এইখন অসমতে এবিএমচিৰ সভাপতি ভাৰত ভূটান সীমান্তৱৰ্তী এলেকাৰ ওদালগুৰি দাৰকুছিত তেওঁৰ ঘৰত আক্ৰমণ কৰা হৈছে তথাপিও জয় শ্ৰীৰাম ধ্বনিৰে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব সম্পূৰ্ণকে নাচালে একো গম নাপাব তো ভিডিঅ' সম্পূৰ্ণ নচোৱাকে কমেণ্ট নকৰিব যদি আপোনালোকৰ সময় আছে ধৈৰ্য আছে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু সম্পূৰ্ণ চাই কেনে কমেণ্ট কৰিব আহক আমি শুনো সেই এবিএমচিৰ সভাপতি টাইছন হুছেইনে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যি অসমৰ ডিজিপি জিপি সিঙক উদ্দেশ্যি সেই এবিএমচিৰ সভাপতি টাইছন হুছেইনে লাইভত আহি সোশ্যাল মিডিয়াত কি কৈছিল আহক আমি শুনো সকলোৱে জানে যে আজিৰ পৰা আমাৰ বিজনী জিলা এবিএমচি আৰু ত্ৰয়োদশ বাৰ্ষিক শহীদ দিৱস আমাৰ বিজনীত আৰম্ভ হৈছিলে মই সন্ধিয়াৰে পৰা বিজনীতে আছিলো বিজনী জিলা এবিএমচিৰ প্ৰতিনিধি সভা চলি আছিল তো আমি আপোনালোক এটাই জানে যে বৰ্তমান দুৰ্গোৎসৱ চলি আছে মোৰ ঘৰটো ৰাইজে জানে যে তামোলপুৰ জিলাৰ দাৰকুছিত হয়
এই দাৰকুচি অঞ্চলত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি যুগ যুগ ধৰি আমি বসবাস কৰি আছো। তেনেকুৱা সময়তে মোৰ একেবাৰে ঘৰৰ কাষত থকা দাৰকুচি বাজাৰ সাৰ্বজনীন দুৰ্গা পূজাত মই গম পালো যে সন্ধিয়া প্ৰায় 10টামান বজাত কিবা তাত সাংস্কৃতিক সন্ধিয়া চলি থকা অৱস্থাত আমাৰ অঞ্চলৰে কেইজনমান যুৱকৰ মাজত কিবা এখন কাজিয়াৰ সৃষ্টি হৈছিল। তো কাজিয়াৰ সৃষ্টি হোৱাৰ পিছতে তাত উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছিল। তাত পথ অৱৰোধৰ কাৰ্যসূচী কোনোবাই লৈছিল আৰু বিভিন্ন জয় শ্ৰীৰাম আদি শ্লোগান দি কেনে তেখেতসকলে তাত প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তো তাত আমাৰ ক'ব লগা একো নাই, কিন্তু সেই প্ৰতিবাদস্থলীৰ পৰা আগবাঢ়ি আহি মোৰ একেবাৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা যি মোৰ বাসগৃহত মোৰ মা আৰু দেউতা অকলে থাকে। মোৰ বাসগৃহত তেখেতসকলে জয় শ্ৰীৰাম শ্লোগান দি তাত আক্ৰমণ কৰে, শিল দলিয়াই দৰ্জা ভাঙি পেলাব চেষ্টা কৰে আৰু পৰৱৰ্তী সময়ত মোৰ ঘৰৰ মানুহে গেটখন বন্ধ কৰি কিবাকে নিজকে ৰক্ষা কৰি আছে আৰু এতিয়াও তেনেকুৱা ধৰণে তেখেতসকলে আক্ৰমণৰ ঘটনা সংঘটিত কৰি আছে। ইতিমধ্যে মই তামোলপুৰ আৰক্ষী অধীক্ষক, তামোলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলোকে ফোনৰ যোগে অৱগত কৰাইছো, যদিও তেখেতসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই। তো মই স্পষ্টকৈ কওঁ যে মোৰ ঘৰৰ সন্মুখতে তামোলপুৰ জিলা ABMCৰ মুখ্য কাৰ্যালয়। তামোলপুৰ জিলা ABMCৰ মুখ্য কাৰ্যালয়তো তেখেতসকলে বিভিন্ন ধৰণৰ ধৰ্মীয় শ্লোগান দি কাৰ্যালয়ত যথেষ্ট আক্ৰমণ কৰিছে, ক্ষতিসাধন কৰিছে বুলি জানিব পাৰিছো। তো মোৰ কথা স্পষ্ট, আমি শান্তি বিচাৰো আৰু বিশেষকৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম আৰক্ষীৰ DGP মাননীয় GP সিং ডাঙৰীয়াক মই আহ্বান জনাইছো যে শীঘ্ৰে এই মেটাৰটো তেখেতসকলে গুৰুত্ব সহকাৰে লয় আৰু কেনেকৈ এজন অসমৰ অন্যতম এক ছাত্ৰ সংগঠনৰ সভাপতিৰ ঘৰত জয় শ্ৰীৰাম শ্লোগান দি কেনেকৈ আক্ৰমণ কৰিব পৰা ঘটনা সংঘটিত কৰিলে। আচলতে এয়া নিক হপা দিলে ৰাজনীতি। তো মই ইতিমধ্যে মই বিজনীৰ পৰা ঘৰমুৱা হৈছো। তেখেত ইতিমধ্যে মোক প্ৰাণে মাৰি পেলাবৰ ভাবুকি এনেকুৱা শ্লোগান তেওঁলোকে তাত দি আছে। মোক হত্যা কৰিব, টাইছন হুছেইনক হত্যা কৰিব, টাইছন হুছেইনৰ মাতৃক হত্যা কৰিব, তেনেকুৱা ধৰণৰ তেখেতসকলে তাত শ্লোগান দি আছে। দুৰ্বৃত্তসকলে আৰক্ষী চকুৰ সন্মুখত তেওঁলোকে এনেকুৱা ধৰণৰ শ্লোগান দি আছে তামোলপুৰ আৰক্ষী চকুৰ সন্মুখত। তো এইখিনি ঘটনা আমি মুঠেই সহ্য নকৰো। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম ইয়াৰ বিৰুদ্ধে আৰু অসম আৰক্ষীক আহ্বান জনাইছো শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা লওক আৰু মোৰ ঘৰখনক ৰক্ষা কৰাৰ ক্ষেত্ৰত আৰু দাৰকুচি আঞ্চলিক তামোলপুৰ জিলা ABMCৰ কাৰ্যালয়টো ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। মোৰ এই ভিডিঅ'টো অসমৰ মাননীয় মহাপ্ৰতাপী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ DGP GP সিংহালৈ দৃষ্টিগোচৰ কৰিলো। যদি মোৰ ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাই আছে, তাৎক্ষণিকভাৱে একশ্যন লোৱাৰ কাৰণে মই অনুৰোধ জনালো আৰু অনুৰোধ জনোৱাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। কিহৰ কাৰণে এনেকুৱা জয় শ্ৰীৰাম ধ্বনিৰে কাৰোবাৰ ঘৰত উচ্ছৃংখল পৰিৱেশ কৰিব, কাৰোবাৰ ঘৰত গৈ উদ্ভণ্ডালি কৰিব, কাৰোবাৰ ঘৰত গৈ ভাঙি দিব জয় শ্ৰীৰাম ধ্বনিৰে, তাৰ পৰা কি হব? জাতিগত সংঘৰ্ষ নালাগিবনে? গতিকে মাননীয় মহাপ্ৰতাপী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীদেৱক মই অনুৰোধ জনালো ঘটনাটো তেওঁ যাতে গুৰুত্ব সহকাৰে লয়। আৰু ভিডিঅ'টো ইমান ডাঙৰ কৰাৰ মোৰ ইচ্ছা নাই। গতিকে যিটো হল যোৱাকালি ওদালগুৰিৰ দাৰকুচি গাঁৱত ভাৰত ভূটান সীমান্তত যিটো হল ABMCৰ সভাপতিৰ ঘৰ, টাইছন হুছেইনৰ ঘৰত, এনেকুৱা আৰু দুনাই নহওক তাৰ কামনাৰে আজিৰ এই ভিডিঅ'টো মই ইমানতে অন্ত পেলালো।